নমস্কাৰ বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। ওয়েলকাম বেক টু মাই চেনেল। আজি আগবেলাটো একদম বৰ খালোঁ, ক'তো ওলাই যোৱা নহ'ল, একো কৰা নহ'ল, চ' ভিডিঅ' নবনালোঁ। মনটো বহুত বেয়া লাগি আছে। এতিয়া ভাবিলোঁ অকণমান ফ্ৰেছ হৈ আহোঁ, গতিকে আমি আমাৰ পৰিয়ালটোৰ সৈতে এতিয়া আবেলি পৰত অকণমান ওলাই আহিছোঁ টাউনৰ ফালে। এয়া আমি টাউনলৈ ওলাই আহিছোঁ, আপোনালোকে দেখা পাইছে। এয়া মোৰ ল'ৰা দেখিছে মন মাৰি আছে, ইয়াৰ অন্য একো কাৰণ নাই। তাৰ আইতা মাকৰ কোচত বহি যাবলৈ মন আছিল, কিন্তু আমাৰ সৰু ল'ৰাটো বহি যোৱা দেখি তাৰ ঠেহ লাগিছে। আৰু বাকী লগত এয়া মোৰ বোৱাৰী, মোৰ ছোৱালী, মোৰ দেউতা, মা আৰু মই এয়া আমি টাউনৰ ফালে ওলাই আহিছোঁ। এয়া আমাৰ ঘৰৰ পৰা টাউনলৈ যোৱা ৰাস্তা, আপোনালোকক মই অলপ দেখুৱাই দিছোঁ। এয়া চাওক, আমি টাউনলৈ আহি আছোঁ। তেন্তে আমি ব'লক টাউনলৈ যাওঁ, যিমান পাৰোঁ এনজয় কৰিবলৈ চাম, আপোনালোকেও আমাৰ লগত থাকিব। তেনে এতিয়া আমি টাউনৰ ফালে গতি কৰোঁ। বন্ধুসকল, এইকেইদিন মোৰ মাতটো অলপ ভাঙিছে, চৰ্দি লগা নিচিনা হৈছে, চ' মোৰ মাতটোত আপোনালোকে ইগন'ৰ কৰিব। যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ মোৰ মাতটো উলিয়াবলৈ। এয়া চাওক, আমি আহি টাউন পালোহি। টাউন পোৱাৰ সময়ত অলপ আন্ধাৰ হৈছে, লাইটিঙৰ অলপ প্ৰব্লেম আছে, বেয়া নাপাব। ভালদৰে স্পষ্ট মই তুলিব পৰা নাই। এয়া আমি আহি ইয়াত পানী পুৰি খাইছোঁ, ফুচকা। এয়া আমাৰ লগত আমাৰ কণমানিটো, মোৰ ভাই বোৱাৰী, আৰু এয়া মোৰ ল'ৰা ছোৱালী দুটা ফুচকা খোৱাত ব্যস্ত হৈ আছে। প্ৰত্যেক জেগাৰে ফুচকাৰ টেষ্ট বেলেগ বেলেগ হয়, ইয়াৰো ফুচকাৰ টেষ্টটো অকণমান বেলেগ। আপোনালোক নগাঁও টাউন আহিলে এবাৰ টেষ্ট কৰি চাব, নিশ্চয় ভাল পাব। ইয়াত ফুচকাৰ টেষ্ট আন জেগাতকৈ অকণমান বেলেগ পাব, আপোনালোকে এবাৰ টেষ্ট কৰি চাব পাৰে, বেয়া নহয়। লাইটিঙৰ অসুবিধাৰ কাৰণে ভিডিঅ'টো বৰ আন্ধাৰ অনুভৱ হৈছে, তথাপি মই এইটো কাটিব বিচৰা নাই, আপোনালোকক দেখুৱাব খুজিছোঁ। এয়া আমি সন্ধ্যা পৰত আহি টাউনত কিছু সময় কটাইছোঁ। এইখিনি সময়তে আমি ৰৈ থকা জেগাখিনিৰ লাইটটো বিশেষকৈ অফ হৈ গৈছিলে আৰু আন্ধাৰ হৈ গৈছে, গতিকে আৰু আন্ধাৰ যেন অনুভৱ হৈছে নিশ্চয়। ইয়াৰ পাছতে আমি ম'ম' খাবলৈ যাম। এয়া আমি ম'ম' দোকানৰ সন্মুখত থিয় হৈছোঁহি। এয়া আমাৰ ল'ৰা ছোৱালী দুটাই ফুচকা খালে, আমি ফুচকা খোৱা নাছিলোঁ, আমি ম'ম' খাবলৈ আহিছোঁ। গতিকে এয়া আমাৰ ম'ম' দোকানৰ সন্মুখত মোৰ মা আৰু লগতে মোৰ ভাই বোৱাৰী, মোৰ ল'ৰা, এয়া চাওক, আৰু মোৰ কণমানি টিকলি মাইনাটো, আমাৰ ঘৰৰ সকলোৱে মৰমৰ সৰু সদস্য, এয়া দেখিছে। আৰু এয়া মোৰ ছোৱালী। এয়া আমি ম'ম' খোৱাত ব্যস্ত হৈ পৰিছোঁ। তেনে বন্ধুসকল, দিনটো বৰ খোৱাৰ পিছত কিছু সময়ৰ কাৰণে এনেকৈ নগাঁও টাউনলৈ ওলাই আহি আমি সন্ধ্যা পৰটো এনেদৰে পাৰ কৰিলোঁ। এতিয়া আমাৰ মনটো অলপ ভাল লাগিছে, ফ্ৰেছ অনুভৱ কৰিছোঁ, আৰু আপোনালোকেও আমাক ভিডিঅ'ত দেখা পাইছে। এনেদৰে কিছু সময় পাৰ কৰাৰ পিছত আমি ঘৰমুৱা হৈছোঁ। তেনে বন্ধুসকল, আমাৰ ভিডিঅ'টো যদি আজি চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো বজাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক আকৌ দেখা পাম।